তো গাইজ ৰাতিপুৱা শুই উঠি চাহ অকণমান নাখালে মনটো ভাল নালাগে সেইবাবে দোকানলৈ গৈ চাহ খাবৰ বাবে কিবা এটা আনি চাহ অলপ খাই কলেজ যাব ওলাইছিলোঁ কিন্তু ৰুমৰ মালিকে গোটেই কলগছখিনি কাটি চাফা কৰি আছে সেইবাবে বাটটো পুৰা বন্ধ হৈ আছে তো গাইজ কলগছ কটা নাই কলগছৰ পাতখিনিহে কাটিছে ইফালে চিম বৰষুণ আৰু তাৰ মাজতে আহি পালোহি কলেজত এই 200 টকীয়া নোটখন দিম 50 টকা ঘূৰাই লওঁ মানে কাইলৈ আমাৰ ফ্ৰেছাৰ্ছ আছে আৰু সেইবাবে 150 টকাকৈ তুলিছে আৰু লগতে এটা খানাও কাম তো কাইলৈ দেখুৱাম সেইটো তো আৰু কৰিব লগা ক্লাছ দুটা আছে আৰু এতিয়া চলি আছে বিৰতিৰ তো ভাবি আছিলোঁ কিবা এটা খাব লাগিছিল আৰু ই খেলি আছিল ফ্ৰী ফায়াৰ আৰু ফ্ৰী ফায়াৰ বন্ধ কৰি আমি কিবা এটা খাই আহিলোঁ চাহ আৰু চিংগাৰ খোৱাৰ পিছত সৰুকৈ অকণমান ধৰণৰ এনাৰ্জি অকণমান পালোঁ অলপমান বজাৰ আনি ৰুমৰ পানী আৰু বেলেগ কিবা কামবোৰ কৰি শেষ হোৱাৰ পিছত ভাবিলোঁ কিবা এটা বনাই খাওঁ তো এইফালে পিঠা বনাই খাম বুলি ভাবিলোঁ প্ৰথম অৱস্থাত বহুত ভাল আছিল তাৰপিছত তো এইটো আটাৰে বনোৱা পিঠা নাছিল ঘৰৰ চাউলৰ মেলত খুন্দা পিঠা আছিল তো এতিয়া চাহ অলপকৈ খাওঁ তো বাই